মৰ্নিং, কেনে খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে। এতিয়া ৰাতিপুৱা 8টা বাজিলে। আজি পুৱা ৰাতিপুৱা উঠিলোঁ আৰু আজি বিশেষ এটি বস্তু আনিব গৈছোঁ। প্ৰায় 2 বছৰ হ'ল। আজিলৈকে চেহেৰাও দেখা নাই আৰু চেহেৰা দেখা মানে খাবলৈও পোৱা নাই। সেই গতিকে চাই থাকক শেষলৈকে কি বস্তু আনিব যাওঁ। গুড মৰ্নিং ৰাইজ, কেনে খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে। আজি অন্য এটা ভিডিঅ'লৈ মই লং ভাই আপোনালোকলৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া বৰ্তমান আমি গৈ আছোঁ মেইন ৰোড পাই গ'লোহি ফাইনেলি। আৰু এইটো ৰাস্তাকে আপোনালোকে সদায় দিনে দেখি থাকে চাগে, কিন্তু দেখিলেও উপায় নাই। আমাৰ অহা যোৱা কৰা ৰাস্তাই এইটো। এইফালে চাওক, আৰু এইফালে চাৰিওপাশে ঘৰ ইমান ধুনীয়া ধুনীয়া ঘৰ বনাই থৈ দিছে। আৰু এইফালে দেখিব পাইছে ৱাল বনাই থৈ দিছে মজাকে। ব'লক ৰাইজ তেতিয়াহ'লে আৰম্ভণি কৰোঁ ভিডিঅ'টো। আপোনালোকে সকলোকে চাই দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। লগ বন্ধুলৈ যিমান পাৰে শ্বেয়াৰ কৰি দিব। বগা উঠটো ৰঙা হৈ পেলাই আপোনালোকে এটা কথা মন কৰিছেনে বোলো? নেচেৰেল হাইৰোড চাওক কিমান ঠেক, আৰু গাড়ী মটৰবোৰ কেনেকৈ চলায় দেখিলে আপোনাৰ মাথাটোৱে গৰম হৈ যাব। খোজকাঢ়ি যাবলৈ অসুবিধা হয়, কি কৰি উপায় নাই। কিবোৰ কেনেকুৱা লাগে ক'ব কমেণ্টত। মইতো ভালে পাইছোঁ বাৰু, আপোনালোকে কেনে পাইছে নাজানো বাৰু। লোকেশ্যনটো ধুনীয়া, পিছত যোনটি আহি আছে চাব পাৰে আপোনালোকে। ইমান মজা লোকেশ্যন। খোজকাঢ়ি গ'লেও মানে ৰ'দ নপৰে, খোজকাঢ়ি আহিলেও ৰ'দ নপৰে। পূৰা ছাঁ গছৰ তলে তলে ৰাস্তাটো মজা লাগে। আচলতে পৰিৱেশটোৱে মজা হয়। বেলেগত নাজানো বাৰু, যিডোখৰ এৰিয়াত আছে সেইডোখৰ এৰিয়া মানে মজা আমাৰ কাৰণে। মানে খোজকাঢ়ি গ'লেও ৰ'দ বৰষুণটো পৰিব বাৰু, ৰ'দ বুলি ক'বলৈ ইমানকৈ নপৰে। চাৰিওপাশে গছ কিনাৰে দেখিব পাইছে আপোনালোকে নিশ্চয়। বেক চাইডে চাওক, এইফালেও গছ, তাৰে তলে তলে ঘৰবোৰ। আচলতে দেখিয়ে মজা লাগে, পৰিৱেশবোৰ দেখিয়ে মজা লাগে আৰু খোজকাঢ়ি ভাল লাগে। আৰু সঁচাকৈ ক'ব গ'লে মানে কেৰেলা মানুহবোৰ বৰ বেয়া নহয়, মানে বহুতেই ভাল মানে মানুহক কেনেকৈ কথা বতৰা পাতিব লাগে, কি কৰিব লাগে বহুত ধুনীয়াকৈ জানে মানে নিজৰ ভাষাত কয় আৰু ইমানকৈ বুজি নাপাওঁ, কাৰণ হিন্দীটো বৰ কমকৈ জানে। হিন্দী বহুত কমকৈ জানে, প্ৰায়ভাগ মানে হিন্দী নাজানে, মানে সিহঁতৰ ভাষাত কয় মানে কথাবোৰ। তথাপিও ভাল লাগে, মানে ব্যৱহাৰবোৰ বৰ ধুনীয়া মানুহবোৰ। আচলতে যে বেলেগৰ পৰা আহি কিনে আমাৰ ইয়াত কাম কৰি আছেহি, সিহঁতক বেয়া ব্যৱহাৰ কৰিব লাগে মানে এইবোৰ মনত নানে। মানে নিজৰ গাঁৱৰ মানুহ নিচিনাই ভাবে। ভাল লাগে আচলতে, কথা বতৰা পাতি ভাল লাগে। গতিকে আহিব আপোনালোকেও কেৰেলা ফুৰিবলৈ। মজাকৈ ঘৰ বনাই থৈ দিছে চাৰিওপাশে। ৰাস্তাটো বেছি বহল নহয়, ৰাস্তাটো ঠেক হয়, তথাপিও গাড়ী মটৰবোৰ এনেকুৱা স্পীড যায় নহয়। মাহঁতনছে কৈছোঁ, যদি আপুনি ভালকৈ খোজকাঢ়ি গ'লে মানে নিজৰ কাৰণে বিপদ মানে। থেংক ইউ ৰাইজ, চাই থাকিব শেষলৈকে, চাই দিব ভিডিঅ'টো। ফাইনেলি আমি গৈ পোৱা নাই বাৰু, গৈ পামগৈ। গৈ পোৱাৰ পিছত আপোনাক দেখুৱাই আছোঁ। এইটো হ'ল সপ্তাহী বজাৰ, দেখিব পাইছে ধুনীয়াকৈ বনাই আছে ইয়াত। আৰু যোনটি এইটো অলপ বনাই আছে। এইটো আমি ফাইনেলি পাই গ'লোহি জেগালৈ, আৰু বেছি দূৰ নাই, প্ৰায় 100 মিটাৰমান আছে। ফাইনেলি আমি জেগাত পাই গ'লোহি। এইফালে কাটি আছে গাহৰি মাংস,
নাই চাগে আৰু শেষেই হ'ল ইয়াকে নিব আহিছিলোঁ গাহৰি মাংস নিব আহিছিলোঁ আৰু ফাইনেলি আপোনালোকে जाएगा हम भी अकेले लेने का था लेकिन सर आप लोग मर्दा मर्दी है कोई बात नहीं आप लोग खा सकते हैं पीने खाने वाला आदमी है चलेगा इसको जला के खाएगा हम लोग जला कैसे आइए पान खाएगा आइए हम खाया पान खाया ইয়াতে আমি মাংস লৈছিলোঁ এতিয়া গাড়ীত উঠিলোঁ ৰুমলৈ যোৱা এইফালে ৰাইজ আপোনালোকে দেখিব পাইছে পুৰা মাংস খৰিকা দি আছোঁ আজি পুৰা ধামাকা হ'ব মানে ধামাকা আৰু পুৰা ধামাকা দেখিছে নহয় ইয়াত জুইকুৰা কিন্তু বেছি জ্বলিছে সেইকাৰণে অকণমান কমাই দিছোঁ তাপত সিজিব লাগে তেতিয়া ভাল লাগে খাই এইটো নহ'লে বেছি কোলা কোলা হ'ব খাবলৈ বেয়া হ'ব দেখিছে নহয় আপোনালোকে কেনেকুৱা লাগিছে বাৰু বাছ তাপত সিজিব লাগে ধামাকা জ্বলি আছে ফাই জ্বলি আছে আই ৰাইজ অলপ দিব লাগে বেছি দিব নালাগে সিজি থাক দেই বাপা সিজি থাক